ফাইনালি আমি এই বছৰত এটা নতুন ট্ৰিপত ওলাই গলো। হেল্ল' ফ্ৰেণ্ডছ, মোৰ নাম স্বপ্নিল আৰু মই আৰু মোৰ ফেমিলি গুৱাহাটী এয়াৰপৰ্ট হৈ বেংগালুৰু অভিমুখে ৰাওনা হৈছো। ফ্লাইটত গ'লে মই উইণ্ডো চিটত বহিব পালে বেছি ভাল লাগে, কাৰণ ভিতৰৰ পৰা বাহিৰৰ চিনেৰিবোৰ দেখাৰ মজাই বেলেগ। আৰু টেক অফ কৰাৰ পাছত ডাৱৰ মাজৰ এই চিনেৰিবোৰ চবচে প্ৰাইচলেছ। এনেকুৱা লাগে যেন স্বৰ্গৰ পৰা এতিয়া ইন্দ্ৰ দেৱতাই ওলাই আহিব। তাৰ মাজতে এয়াৰ হোষ্টেছ বাইদেৱে চাহ একাপ দিলে, পইচা দিয়া চাহে দেই। প্ৰায় 3 ঘণ্টা 30 মিনিট সময় ফ্লাইটত কটাই আমি পালোগে ইণ্ডিয়া ওৱান অফ দ্য লাৰ্জেষ্ট এণ্ড বিউটিফুল এয়াৰপৰ্ট, কেম্পেগৌডা এয়াৰপৰ্ট, যিটো এয়াৰপৰ্টৰ সুন্দৰ সুন্দৰ আৰ্টিফিচিয়েল বস্তুৰে ফুলি ডেকৰেট কৰি ৰাখিছে। ইমানতে আমাৰ টেক্সিখনো পালেহি আৰু টেক্সিত উঠি আমি ফাৰ্ষ্ট বেংগালুৰু প্লেচ চাবলৈ গলো, যিটো টিকেটৰ দাম অলপ বেছি হৈ যায়, কিন্তু ইয়াৰ ভিউ দেখিলে সেইটো মাফ হৈ যাব। পাছত আমি গলো বেংগালুৰু বিধানসভা চাবলৈ, যিটো ইণ্ডিয়াৰ চবচে লাৰ্জেষ্ট বিধানসভা বুলি জনা যায়। এতিয়া হোটেল ৰুম পোৱাৰ আগতে এই সজাই ৰখা আপেল কেইটা আৰু দীঘল দীঘল এই কল কেইটা লগত লৈ ললো, আৰু পাছৰ দিনা জাৰ্ণি আৰম্ভ কৰিবৰ বাবে আমি হোটেল ৰুমত আৰাম কৰিব আহিলো। ইয়াৰ পাছৰখিনি আপোনালোকে নেক্সট ব্লগত দেখা পাব। সব ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। অ'কে, বাই।